হেল্ল' গাইজ ৱেডনেছডে এটা মিনি ব্লগ দিওঁ বুলি ভাবিলোঁ কিন্তু ৰাতিপুৱা শুই উঠিয়ে অলপ ভিডিঅ' কৰা নহ'ল বাৰু এয়া ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই কিবা এটা খাই 10 বজাতে ইলিহল পালোগৈ চিনেমা চাওঁ বুলি সেয়া তাৰপাছত আকৌ ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ তাৰপাছত আৰু কি ঘৰ আহি ভাত পানী খাই অলপ শুলোঁ যিহেতু মোৰ স্কুল বন্ধ আছিলে আমাৰ পোৱালি দুটাক লৈ মা মই অলপ খোজকঢ়াই আনো বুলি গ'লোঁ আকৌ আহি পিছে মই শুয়ে থাকিলোঁ মোৰ গাটো বৰ ঠিক নহয় সেইবাবে শুয়ে থাকিলোঁ সেয়ানো কি ভিডিঅ' কৰিম তাৰপিছত ভাত পানী খালোঁ খাই উঠি আকৌ বাহিৰত মোৰ এই ফ্ৰেণ্ড কেইজন থাকে সিহঁতক সদায় খাবলৈ দিওঁ আৰু সেইবাবে মোৰ গেটৰ ওচৰত সদায় ৰৈ থাকিবহি তাৰপাছত খাবলৈ দি মেলি শুই গ'লোঁ আৰু এনেকৈ ৱেডনেছডে দিনটো গ'ল আকৌ যদি সময় মিলাব পাৰোঁ আৰু এটা মিনি ব্লগ লৈ আকৌ আহিম আজিলৈ বাই